হাই হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব। আজি আমি মানে অলপ ফুৰিবলৈ আহিছিলোঁ। এতিয়া ডেষ্টিনেশ্যনটো আজি কি মানে সেইটো আমিও গম নাপাওঁ, এতিয়ালৈকে গৈহে আছোঁ। কিন্তু মানে গৈ থাকোঁচোন বাৰু, ক'ত কি পাওঁগৈ। তাকে ভিডিঅ'টো চাই থাকক, আপোনালোকেও এনজয় কৰক। গতিকে ব'লক অকণো পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বতৰটোও ভাল, বেছি ৰ'দো নাই, বেছি গৰমো নাই। এটা হিচাপত মিডিয়াম লেভেলত ৰ'দটো দি আছে, গৈও ভাল লাগিছে। ইফালে বাগানৰ মাজে মাজে সেউজীয়া পৰিৱেশ কিমান যে ধুনীয়া লাগিছে। কিমান আৰু সদায় সদায় ঘৰত বহি বহি কাম 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 কাম, এইফালে ডিউটি কাম, তাৰপৰা আকৌ ঘৰৰ কাম, এনেকৈ কিমান কৰি থাকিব। জীৱন দুদিনীয়া বোলে কচুপাতৰ পানী, আজি জীয়াই আছোঁ, কাইলৈ কি হ'ব কোনে জানে। গতিকে অকণমান এনজয়ো কৰিব লাগে ফ্ৰী থকা টাইমত। কেতিয়াবা মন গ'লে জাষ্ট ওলাই আহিব লাগে আৰু মইতো মন গ'লে ওলাই আহোঁ। ইমান ভাবি নাথাকোঁ আৰু পইচা আছে বা নাই, জেপত বছ কেইটকামান হ'লেই হ'ল, তেলটো ভৰাব পাৰিলেই হ'ল, বাকী আৰু 2-এটকা খাবলৈ কিবা এটা থাকিলেই হ'ল, বছ সিমানে। জুবিন দাইটো কৈয়ে গৈছে, তেনেকুৱাই ফ'ল' কৰিব লাগে মানুহ। চাওকচোন কিমান ধুনীয়া লাগিছে, চবফালে সেউজীয়া পৰিৱেশ, শান্তিপূৰ্ণ এটা পৰিৱেশৰ সৃষ্টি হৈছে, ইমান মজা লাগিছে। দেখিছেনে, এইফালে গছবিলাকো বিৰাট ধুনীয়া হৈ আছে। বাকী টিকেটটো দেখি পেলাই চাগে গম পাইছেই ক'লৈ আহিছোঁ। আমি আহি পালোঁ মেলুহাট। ওপৰলৈকে এতিয়া ভিতৰৰ পৰা অলপ দেখাওঁগৈ। এণ্ট্ৰি মাৰিছোঁ আমি এতিয়া মেলুহালে, আৰু এইফালে ধেৰ মানুহ আছে, বহুত মানুহ আহিছে চাবলৈ। পৰিৱেশটো চাই লওক, বহুত মজা লাগিছে। আগফালৰ ডেক'ৰেশ্যনবিলাক এনেকুৱা, অলপ দেখাই দিছোঁ মই, আপোনালোকে চাই লওক। ভিতৰটো বহুত এন্ধাৰ হৈ আছে, মই অলপ ফ্লাছ লাইটটো জ্বলাই আপোনালোকক দেখুৱাই দিম। এইফালে চকী টকী ধেৰ ধুনীয়াকৈ থৈ দিছে, বস্তুবিলাক সজাই পেলাই, ভালকৈ দেখাম বাৰু মই। তাৰপিছত এইফালে এখন ৰথ ধুনীয়াকৈ সজাই থৈছে, ৰথখন দেখি আমাৰ এটা গাত ততেই নাই, উঠিব লাগে হেনো। আৰু এইফালে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, চকী টকী পাৰি, ফুল চুল আৰি পেলাই। তাৰপিছত ই হেনো উঠে এখনত। আৰু এফালে কিবা কিবি লিখি থোৱা আছে। তাৰপিছত এফালে ওপৰত কিবা কিবি লগাই থৈছে, বৰ বতাহ আহিলে বৰ ধুনীয়াকৈ বাজি থাকে, একদম শুনিয়ে ভাল লাগে। আৰু ইয়াত তেতিয়া মানে ফিলটো মজা আহে, ইয়াত সোমোৱাৰ যিখিনি মানে শব্দ হৈ থাকে এইবিলাকৰ পৰা। তাৰপিছত আপোনালোকে এয়া দেখিছেই, ইমান ধুনীয়াকৈ এইফালে ছবি তবি আঁকি থোৱা আছে। বাকী এতিয়া এইফালে যাওঁ, সেইটো আকৌ ৰান্ধনীশালৰ নিচিনাকৈ মানে বনাই থৈছে, ইয়াতে নাঙল দেখিছেই। তাৰপিছত এইফালে এনেকৈ ফটো চটোবিলাক আঁকি থোৱা আছে। আৰু এইফালে এইটো আমি চৌকা, যেনেকৈ জুহাল, দেয়াৰ আৰ ন' শ্বৰ্টকাটছ, কিবা কিবি এইবিলাক লিখা আছে। তাৰপিছত এইফালে দেখিছে নহয়, এইবোৰ সা সঁজুলি ধুনীয়াকৈ বনাই থোৱা আছে। আৰু এন্ধাৰ হৈ আছে কাৰণে মই ফ্লাছ লাইটটো জ্বলাই অলপ দেখুৱাই দিছোঁ আপোনালোকক। এইফালে চাহৰ কাপবিলাক ইমান ধুনীয়াকৈ চিজিল লগাই থৈ দিয়া আছে, কোনোনাও আছে সেইফালে, সেইটো চাইডে। বাকী কিছু ধুনীয়া মানে ডেক'ৰেশ্যন কৰিছে আৰু। মই আগতো আহিছোঁ বাৰু, আহি ভাল লাগে কাৰণে আকৌ আহোঁ মাজে সময়ে মন গ'লে। এইফালে বহি পেলাই ধুনীয়াকৈ আপোনালোকে ইয়াত প্ৰকৃতিৰ সুবাস ল'ব পাৰে। এইফালে চৰাই তৰাই এনেকৈ থৈ দিয়া আছে, ফটো চটো আঁকি থোৱা আছে। এইবিলাক ওপৰত
আগৰ দিনৰ বস্তুবিলাক কিছুমান এনেকৈ ডিজাইন কৰি পেলাই থোৱা আছে বনাই পেলাই, এইফালে ঢাৰি এইবিলাক আৰু বহুত কিবা কিবি আছে চাবলগীয়া বস্তু। ময়ো অকণ ঘূৰি পকি ভালকৈ চাই ল'লোঁ, চাই পেলাই অকণমান এতিয়া আৰাম কৰি লওঁ বুলি ভাবিছোঁ। বহি পেলাই কেনেকুৱানো লাগে, বাহ কিছু ভাল লাগে। ব'লক এতিয়া অকল ইয়াত বহি থাকিলেতো নহ'ব, আৰু বহুত বস্তু আছে দেখুৱাবলগীয়া, অলপ দেখাই দিওঁ। ওপৰলৈও যাওঁ এতিয়া। মোৰ মানে চবতকৈ বেছি ভাল লাগিলে এই জেগাডোখৰ। একদম ইমান ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। এইফালে চবফালে সেউজীয়া গছ গছনি আছে, আৰু এইফালে বহি পেলাই আপুনি মানে ধুনীয়াকৈ চাব পাৰে। একদম ৰৈ পেলাই একদম ধুনীয়া ধুনীয়া হাৱা মাৰি থাকে, আৰু এইফালে ওপৰত বগেনভেলিয়া ফুল ফুলি থাকে, আৰু এইফালে এইখনতো বহিব পাৰে আপুনি। বৰ ধুনীয়া এটা পৰিৱেশ, মানে কেনেকৈ বুজাম মই এতিয়া। এইটো আপোনাৰ মেথুন নে কি কয় জানো, মিথুন এনেকুৱা বনাই থোৱা আছে, কাঠৰে বনাই থোৱা আছে। বাকী আপোনাৰ বহিবৰ কাৰণে চবফালে এনেকৈ জোলনাৰ নিচিনা বহুত ধুনীয়া ধুনীয়াকৈ বনাই থোৱা আছে। আপোনালোকে মানে প্ৰত্যেকটো জেগাতে বহি ধুনীয়াকৈ প্ৰকৃতিৰ যাতে সুবাস ল'ব পাৰে তেনেকুৱা ছিষ্টেমত মানে বনাই থোৱা আছে, আৰু বেলেগৰ তুলনাত বহুত ধুনীয়া। আৰু এইফালে ধুনীয়াকৈ বাঁহ ৰুই থোৱা আছে। এইটো মকাল বাঁহ কয় নে কি কয় নাজানো বাৰু, আপোনালোকে জানে যদি ক'ব। বাকী এইফালে এনেকৈ ফুল গছবিলাক ৰুই থৈছে, আৰু ইয়াতে কপৌ ফুলৰ নিচিনা গছ নে, কপৌ ফুল নহয় বাৰু, এনেকুৱা কপৌ ফুলৰ নিচিনাই মানে তেনেকুৱা প্ৰজাতিৰ গছ এনেকৈ ৰুই থৈছে ধুনীয়াকৈ। বাকী এইফালে গ্লাছখন দেখিছে ইমান ধুনীয়াকৈ বনাই থৈছে। ইয়াতে চাই লৈছোঁ মই নিজৰ চেহেৰাটো অলপ। বাকী এইফালে গছকেইজোপা চাওক ইমান ধুনীয়া লাগিছে, চবফালে সমানকৈ ধুনীয়াকৈ কাটিং কৰি থৈছে, আৰু গৰম দিনত বহিব আৰু এইফালে কৈছোঁ নহয় বিৰাট মজা লাগিব আৰু কৈছোঁ নহয়। এবাৰ বহি থাকিলে মানে উঠি যাবলৈ মন নাযাব এনেকুৱা লাগিব। আৰু এইকেইজোপাই মানে বহুত ধুনীয়া কৰি দিছে পৰিৱেশটো, ইমান ধুনীয়া কৰিছে কি ক'ম আৰু। বাকী ময়ো অকণমান বহি ল'লোঁ। মেলুভা চালে তেতিয়াহ'লে চাই পেলাই যদি ভাল লাগিলে তেতিয়া লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো শ্বেয়াৰো কৰি দিব। তেতিয়াহ'লে লগ পাম আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে।